যিদৰে প্ৰত্যেকখন চিনেমাত এগৰাকী নায়িকা থাকে ঠিক তেনেদৰে মহাভাৰতৰ নায়িকা আছিল দ্ৰৌপদী আৰু দ্ৰৌপদী আছিল 5গৰাকী পুৰুষৰ পত্নী অৰ্থাৎ পঞ্চপাণ্ডৱৰ পত্নী সেইকাৰণে দ্ৰৌপদীক পাঞ্চালী বুলিও কোৱা হয় এই যে একাধিক পুৰুষলৈ বিয়া হোৱা চিষ্টেমটো এইটো বৰ্তমান আমাৰ সমাজতো আছে এইটো পলিএন্ড্ৰি বুলি কয় আৰু যদি চোৱা যায় এই পলিএন্ড্ৰি চিষ্টেমটো হয়তো মহাভাৰতৰ যুগৰ পৰাই আৰম্ভ হৈছিল আৰু প্ৰথমগৰাকী মহিলা হয়তো দ্ৰৌপদীয়ে আছিল যিয়ে এজনতকৈ বেছি পুৰুষলৈ বিয়া হৈছিল বাৰু যি কি নহওক আজিৰ ভিডিঅ'টোত আমি জানিম কিয়নো দ্ৰৌপদী 5গৰাকী পুৰুষলৈ বিয়া হ'ব লগা হ'ল অৰ্থাৎ পঞ্চপাণ্ডৱলৈ বিয়া হ'ব লগা হ'ল এই কাহিনীটো জনাৰ আগত আমি দ্ৰৌপদীৰ আগৰ জন্মৰ কথা জানিব লাগিব দ্ৰৌপদী আগৰ জন্মত আছিল এগৰাকী ব্ৰাহ্মণৰ জীয়েক আৰু ব্ৰাহ্মণৰ নিয়মতে যেতিয়া বয়স হ'ল তেতিয়া দ্ৰৌপদীৰ বিয়া হৈ গ'ল কিন্তু বিয়াৰ পাছতে দ্ৰৌপদীৰ গিৰিয়েক ঢুকাই থাকিল কম বয়সতে তাৰপিছত দ্ৰৌপদী অকলে বহুত অভাৱ অনাটনৰ মাজতে যথেষ্ট কষ্ট কৰি ব্ৰাহ্মণসকলৰ কিন্তু সেৱা শুশ্ৰূষা কৰিলে আৰু সেই সেৱা শুশ্ৰূষাত ব্ৰাহ্মণসকল সন্তুষ্ট হৈ দ্ৰৌপদীক এটা উপদেশ দিলে উপদেশটো এনেকুৱা ধৰণৰ যে তুমি মহাদেৱৰ আৰাধনা কৰা মহাদেৱক পূজা কৰা আৰু মহাদেৱৰ পৰা বৰ লোৱা ব্ৰাহ্মণৰ কথা মতে দ্ৰৌপদীয়ে মহাদেৱৰ পূজা কৰিলে আৰু মহাদেৱ আমি জানো অতি সোনকালে সন্তুষ্ট হৈ যায় গতিকে মহাদেৱো সন্তুষ্ট হৈ পেলাই দ্ৰৌপদীক বৰ দিলে কিন্তু দ্ৰৌপদীয়ে এনেকুৱা এটা বৰ বিচাৰিলে যিটো বৰ মাত্ৰ এজন পুৰুষৰ গাত বিচাৰি পোৱাটো সম্ভৱ নহয় সেইকাৰণে দ্ৰৌপদী পিছৰ জন্মত 5জন পুৰুষৰ পত্নী হ'ব লগা হৈছিল আৰু অন্য এটা কাহিনী মতে যেতিয়া স্বয়ং শিৱ দ্ৰৌপদীৰ আগত দেখা দিলে দ্ৰৌপদীৰ পূজাত সন্তুষ্ট হৈ তপস্যাত সন্তুষ্ট হৈ তেতিয়া দ্ৰৌপদীয়ে বহুত ভয় খাই পেলাই এটা বৰকে 5বাৰ ৰিপিট কৰিলে 5বাৰ খুজিলে এটা বৰকে সেইকাৰণে দ্ৰৌপদী 5জন পুৰুষৰ পত্নী হ'ব লগা হ'ল এইটো পূৰ্বজন্মৰ কাহিনী আছিল এতিয়া পিছৰ জন্মৰ কথাটো হ'ল দ্ৰৌপদী দ্ৰুপদ ৰজাৰ জীয়ৰী আছিল কিন্তু সাধাৰণতে মানুহ যেনেকৈ মাকৰ গৰ্ভৰ পৰা জন্ম পায় তেনেকৈ দ্ৰৌপদী জন্ম পোৱা নাছিল দ্ৰৌপদী জন্ম পাইছিল এটা যজ্ঞকুণ্ডৰ পৰা যজ্ঞ কৰা যিটো কুণ্ড তাৰ পৰা দ্ৰৌপদীৰ জন্ম হৈছিল দ্ৰুপদ ৰজাই এনেকুৱা এজন পুত্ৰ সন্তান বিচাৰিছিল যিয়ে দ্ৰোণাচাৰ্যক বধ কৰিব পাৰে সেইকাৰণে সেই যজ্ঞখন কৰিছিল কিন্তু সেই যজ্ঞত এজন ল'ৰাৰ জন্ম হ'ল আৰু আন এজনী ছোৱালীৰ জন্ম হ'ল ল'ৰাজনৰ নাম ৰাখিলে ধৃষ্টদ্যুম্ন আৰু ছোৱালীজনীৰ নাম ৰাখিলে দ্ৰৌপদী কিন্তু দ্ৰৌপদীক সৰুতে কৃষ্ণা বুলিহে জানিছিল কাৰণ দ্ৰৌপদীৰ জন্মতে ইমান ধুনীয়া আছিল চকুকেইটা একদম পদুম ফুলৰ নিচিনা মুখখন পূৰ্ণিমাৰ জোনৰ নিচিনা আৰু এনেকুৱা ধৰণৰ ৰূপ সৌন্দৰ্য দেখিয়ে চবে দ্ৰৌপদীক মানে কৃষ্ণা বুলি মাতিছিল কিন্তু পিছৰ ফালে যিহেতু দ্ৰুপদ ৰজাৰ জীয়ৰী গতিকে সকলোৱে দ্ৰৌপদী বুলি জনা হ'ল দ্ৰৌপদী লাহে লাহে ডাঙৰ হৈ আহিল বিয়াৰ সময় আহিল সেইকাৰণে দ্ৰুপদ ৰজাই দ্ৰৌপদীৰ স্বয়ম্বৰ পাতিলে স্বয়ম্বৰত দ্ৰুপদ ৰজাই এনেকুৱা এটা চৰ্ত ৰাখিলে ওপৰৰ ফালে এটা মাছ আঁৰি থৈছে তলত এটা কুঁৱা ৰাখিছে কুঁৱাটোৰ পানীত মাছৰ প্ৰতিবিম্বটো চাই মাছটোৰ চকু ভেদ কৰিব লাগিব অৰ্থাৎ ধনুৰ্ধৰজনে মাছটোলৈ চাব নোৱাৰে কুঁৱাত চাব লাগিব কিন্তু বিন্ধিব লাগিব মাছৰ চকুটো সেই সময়ত পাণ্ডৱ আছিল বনবাসত পাণ্ডৱেও খবৰ পালে যে দ্ৰৌপদীৰ স্বয়ম্বৰ পাতিছে গতিকে পাণ্ডৱেও ব্ৰাহ্মণৰ বেশ ধৰি স্বয়ম্বৰলৈ আহিল স্বয়ম্বৰত কিন্তু সেই সময়ত কৌৰৱ উপস্থিত আছিল লগতে কৰ্ণও উপস্থিত আছিল লগতেতো বিভিন্ন দেশ বিদেশৰ মহাৰজা আছিলেই কিন্তু কোনোৱে ধনুখনকে দাঙিব নোৱাৰিলে মাছৰ চকু বিন্ধাটো দূৰৰে কথা তাৰপিছত কৰ্ণ আহিল মাছৰ চকু ভেদ কৰিবৰ কাৰণে কিন্তু কৰ্ণ আহিয়ে যেতিয়া ধনুখন দাঙি ল'লে তেতিয়া দ্ৰৌপদীয়ে ক'লে যে মই সূত্ৰপুত্ৰলৈ বিয়া নহওঁ আচলতে কৰ্ণ সূত্ৰপুত্ৰ নাছিল কৰ্ণ আছিল পঞ্চপাণ্ডৱৰেই জ্যেষ্ঠ ভাতৃ কিয়নো সূত্ৰপুত্ৰ হিচাপে জানিলে মানুহে কিয়নো সূত্ৰপুত্ৰ কৰ্ণৰ পৰিচয় হ'ল এই কাহিনীটো যদি আপুনি জানিব বিচাৰে মোৰ এটা অন্য ভিডিঅ' আছে লিংক ডেছক্ৰিপশ্যনত দিয়া থাকিব যেতিয়া কৰ্ণক তেনেকৈ ক'লে তেতিয়া কৰ্ণই বহুত লাজ পালে অপমানিত হ'ল আৰু কৰ্ণই ধনুখন থৈ গুচি গ'ল তাৰপিছত আহিল অৰ্জুন আহি এই ধনুখন দাঙি কুঁৱাত মাছৰ প্ৰতিবিম্বটো চাই মাছৰ চকু ভেদ কৰি দিলে অৰ্জুনৰ কাৰণে এইটো একেবাৰে সৰু কথা আছিল আৰু তাৰপিছত দ্ৰৌপদীয়ে চৰ্তমতে অৰ্জুনক বৰমালা পিন্ধালে অৰ্জুনলৈ বিয়া হ'ল আৰু অৰ্জুন লগতে পঞ্চপাণ্ডৱ আৰু দ্ৰৌপদী হাবিলৈ ঘূৰি আহিল য'ত নিজৰ কুটীৰটো আছিল আৰু সেই সময়ত কুটীৰত আছিল কুটী মানে ঘৰ কুটীৰটোত আছিল কুন্তি বাহিৰৰ পৰা অৰ্জুনক ক'লে মা আজি কি লৈ আহিছোঁ চোৱাহি মাকে ভাবিছে কিবা খোৱা বস্তু লৈ আহিছে চাগে সেইকাৰণে কুন্তীয়ে ক'লে যি আনিছ তহঁত 5 ভায়েৰাই ভাগ কৰি খা যিহেতু মাকে কথাটো ক'লে মাকেতো গম পোৱা নাছিল যে বোৱাৰী লৈ আহিছে মাকে কথাটো ক'লে যে 5 ভায়েৰাই ভগাই লওঁ বুলি সেইকাৰণে মাকৰ কথা পেলাব টান আৰু সেইকাৰণে দ্ৰৌপদী 5জন পুৰুষৰ মানে পঞ্চপাণ্ডৱৰ পত্নী হ'ব লগা হ'ল পত্নী হ'ল ঠিকে আছে কিন্তু এতিয়া সমস্যা এটা আহিল দ্ৰৌপদী কাৰ লগত থাকিব একেলগে 5জনৰ লগত থাকিব নোৱাৰে সেই সময়ত কৃষ্ণই এটা উপদেশ দিলে যে এজন পাণ্ডৱৰ লগত দ্ৰৌপদী মাত্ৰ এবছৰ থাকিব তাৰপিছত অন্য এজন পাণ্ডৱৰ লগত থাকিব আৰু যেতিয়া এজন পাণ্ডৱৰ পৰা আন এজন পাণ্ডৱলৈ দ্ৰৌপদী মানে যাব তেতিয়া দ্ৰৌপদীৰ কুমাৰিত্ব আকৌ ঘূৰি আহিব এইটো মানে কৃষ্ণই দ্ৰৌপদীক উপদেশ দিলে আৰু ক'লে যদি এজন পাণ্ডৱৰ লগত থকা সময়ত যদি অন্য এজন পাণ্ডৱ দ্ৰৌপদীৰ বাসভৱনত প্ৰৱেশ কৰে তেতিয়াহ'লে এবছৰৰ কাৰণে ৰাজ্যৰ পৰা আউট আৰু এবাৰ অৰ্জুনৰ লগত তেনেকুৱা হৈছিল কিয় হৈছিল এই কাহিনীটো কৈ আছোঁ শুনক
অৰ্জুনৰ লগত এবছৰ থকাৰ পিছত দ্ৰৌপদীৰ সময় আহিছিল যুধিষ্ঠিৰৰ লগত থকা কিন্তু অৰ্জুনে দ্ৰৌপদীৰ ঘৰতেই ধনুখন এৰি থৈ গ'ল কোনোবা ব্ৰাহ্মণক সুৰক্ষা দিবৰ কাৰণে ধনুখনৰ দৰকাৰ হ'ল গতিকে মনত পৰিল অৰ্জুনৰ যে ধনুখন মই দ্ৰৌপদীৰ ঘৰতে এৰি থৈ আহিলোঁ অৰ্জুন আকৌ ঘূৰি গ'ল দ্ৰৌপদীৰ ঘৰলৈ আৰু ধনুখন ল'বৰ কাৰণে অৰ্জুনে দ্ৰৌপদীৰ ঘৰত প্ৰৱেশ কৰিলে কিন্তু সেই সময়ত দ্ৰৌপদী আছিল যুধিষ্ঠিৰৰ লগত কিন্তু কৃষ্ণই দিয়া উপদেশ মতে সেইকাৰণে অৰ্জুন এবছৰৰ কাৰণে ৰাজ্যৰ পৰা আউট হৈ যাব লগা হৈছিল বাহিৰ হৈ যাব লগা হৈছিল এইটোৱে আছিল আজিৰ কাহিনীটো কিয়নো দ্ৰৌপদী পঞ্চপাণ্ডৱৰ পত্নী হ'বলগীয়া হৈছিল যদি ভিডিঅ'টো চাই আপুনি ভাল পাইছে তেন্তে লাইক শ্বেয়াৰ লগতে কমেণ্ট কৰি দিয়ক এটা লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক এনেকুৱা ধৰণৰ কিছুমান ভিডিঅ'ৰ সৈতে মই আপোনাৰ ওচৰলৈ আহি থাকিম ধন্যবাদ